চিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আছোঁ এতিয়া কামপুৰ ষ্টেচন, আৰু কামপুৰ ষ্টেচনখন আগৰ পুৰণা ষ্টেচন ভাঙি এতিয়া নতুন ষ্টেচনখন বনাই আছে। আৰু সেইটো আজি সম্পূৰ্ণৰূপে দেখাম আপোনালোকক, কেনেকৈ বনাই আছে সেইটো মানে দেখাম, আৰু কেনেকৈ বনাই আছে, ক'ত কি চলি আছে, কাম চলি আছে, নতুন কৰি বনাই আছে। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ ব্লগ। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্লগ মানে একদম ওচৰৰ পৰা কামপুৰ ষ্টেচনটো দেখাম বাৰু, ভিডিঅ'টো চাই থাকক। ব্লগ একদম ওচৰৰ পৰা ৰিয়েল ফিলিং কামপুৰ ষ্টেচন ব্লগ। এইপিনে হ'ব অভাৰ ব্ৰিজটো, এইপিনে হ'ব অভাৰ ব্ৰিজটো। পুৰা কাম চলি আছে এইপিনে। এইটো অভাৰ ব্ৰিজ, ৰ'ব আৰু এটা বস্তু, আপোনালোকে কেতিয়াবা ষ্টেচনত আহিলে পানীটো খাব লাগিবই। তো এইপিনে আছে পানী, ইয়াত মানে পানীৰ ব্যৱস্থাটো কৰি দি আছে। ষ্টেচনটো দেখেই পানী, এইটো পানীৰ ব্যৱস্থা ইয়াত কৰি দি আছে। তো বিন্দা আছে, টেনশ্যন নাই। তো মানে কামপুৰ ষ্টেচন পামেই আৰু অলপ আছে, বেছি দূৰ নাই। এইপিনে ওচৰতে কাম চলি আছে, কাম কৰি আছে। এইপিনে এতিয়া কামপুৰ ষ্টেচনখন পামেই, একদম পূৰা মজা লাগি আছে। কামপুৰ ষ্টেচনখন পামেই, কাৰেংঘৰৰ নিচিনা লাগে ষ্টেচনটো। তো বলক লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। হঠাৎ করে দেখিলোঁ এইপিনে পাইপের একদম পুরা পানী পৰি আছে, মানে পাইপটো লিক হৈ গ'ল, তো পানী পৰি আছে। সেইকাৰণে ভৰিটো ধুই দিলোঁ, আৰু পানীখিনি এনেই পৰি আছে, ধুই দিলোঁ। একদম পুৰা ঠাণ্ডা ঠাণ্ডা পানী ধুই দিলোঁ। ফাইনালি একদম কামপুৰ ষ্টেচন। চাহৰ দোকান, চাহৰ। এইপিনে বনাই দিছে টিকেট কাউণ্টাৰ হয় কামপুৰ ষ্টেচনৰ। এইটো ইয়াত টিকেট কাউণ্টাৰ। মানে গৈ আছোঁ এতিয়া ওপৰত, একদম ওপৰৰ পৰা চাম, একদম ওপৰত গৈ আছোঁ, একদম ওপৰত। মোৰ লগত আছে ভাইটি বিশাল, আমি দুজনে আহিছোঁ একদম ওপৰৰ পৰা। একদম পুৰা কামপুৰ ষ্টেচনৰ ওপৰত। এইপিনে লিখি দিছে কামপুৰ ষ্টেচন, এইটো কামপুৰ ষ্টেচন। পুৰা একদম ধুনীয়া ভিউ।
পুৰা ধুনীয়া ভিউ। কামপুৰ ষ্টেচনৰ একদম ওপৰত আছোঁ আৰু ওপৰত এইটো ৰংঘৰ ধৰি লওক, ৰংঘৰৰ মডেলৰ নিচিনা বনাইছে। যিটো শিৱসাগৰত আছে সেইটো ৰংঘৰৰ মডেল হিচাপে বনাইছে। আৰু ৰংঘৰ বুলি ক'লে সাধাৰণতে আমি বুজোঁ যে ৰংঘৰৰ মিনিং হৈছে হাউচ অফ এণ্টাৰটেইনমেণ্ট, মানে একদম পূৰা এণ্টাৰটেইনমেণ্ট। আমাৰ অসমত বহুতো সৌন্দৰ্য আছে, সেই সৌন্দৰ্যবোৰ সাঁচি ৰখাৰ চেষ্টা কৰিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। সাঁচি ৰখাৰ চেষ্টা কৰিছে। এইটো একদম ওপৰৰ পৰা ৰংঘৰ মানে কামপুৰ ষ্টেচন ৰংঘৰৰ নিচিনাই বনাইছে। ভাল লাগিছে, একদম ওপৰৰ পৰা দেখাই আছোঁ, পূৰা ভাল লাগি আছে। এতিয়ালৈকে কাম কমপ্লিট হোৱা নাই, এতিয়ালৈকে কৰি আছে কাম, এতিয়ালৈকে কমপ্লিট হোৱা নাই। এইপিনে পূৰা কাম কৰি আছে, এইপিনে এতিয়াও কাম বাকী আছে। যেতিয়া পূৰা সম্পূৰ্ণ হৈ যাব তেতিয়াতো আৰু ধুনীয়া লাগিব, একদম পূৰা ধুনীয়া লাগিব। এইটো চাওক না, একদম দূৰৰ পৰা একদম পূৰা দূৰৰ পৰা তো আমাৰ ভাইটি এজনে ক'ব মানে আমাৰ কামপুৰ ষ্টেচনটো এতিয়া কিমান ডেভেলপ হৈছে। বহুত ডেভেলপ হৈছে আগৰ পৰা। যি আমাৰ অসুবিধা আছিলে, বহুত অসুবিধা আছিলে, ট্ৰেইন দিনত এটা বা দুটা বা তিনিটা তেনেকৈ আছিলে, বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। এতিয়া বৰ্তমান চাৰিটামান ৰেল লাইন হ'লেই কোনো অসুবিধা নাই। এতিয়া আহিম ভাবিছোঁ, এতিয়া আৰু অসুবিধা নহয়, গাড়ী চাড়ীৰ অসুবিধা কেতিয়া আৰু নহয়, এতিয়া আৰু অসুবিধা নহয়। মানে আগত যিমান অসুবিধা হৈছিলে এতিয়াতো দেখিয়ে লাগি আছে কেনেকৈ মানে ইমান ধুনীয়া কৰি বনাইছে। এইটো চাওক না, একদম মজবুত। কামপুৰ হৈ থকা নাই এতিয়া কামপুৰ হৈ থকা নাই, কামপুৰ হৈছে বহুত ডেভেলপ হ'বলৈ ধৰিছে। তো ইয়াতে কামপুৰ ষ্টেচনটো শেষ হোৱা নাই, আৰু আছে। ইয়াত লিখি দিছে কামপুৰ ষ্টেচন। এইপিনে আছে নহয় অভাৰব্ৰিজটো, এইপিনে ওচৰতে। তো ব্লক লাহে খোজকাঢ়ি যাওঁ আৰু অভাৰব্ৰিজটো চাম। লাহে গৈ আছে, ইমান ইমাৰ্জেঞ্চি নাই। তো ব্লক এইটো আমাৰ কলেজ খোলা খাইটা ক্লাছ কেতিয়া হ'ব? ক্লাছ 12:30। কেইটা বাজি আছে এতিয়া? বাজি আছে আৰু কিমান। এইটো একদম দূৰৰ পৰা কামপুৰ ষ্টেচন, কামপুৰ কলেজ একদম দূৰৰ পৰা। এইটো য'ত আমি একদম ওপৰৰ পৰা দেখাইছিলোঁ আপোনালোকক। দেখিলে নাই আপোনালোকে কামপুৰ ষ্টেচনখন কিমান ধুনীয়া? কামপুৰ ষ্টেচনটো কিমান ধুনীয়া, একদম ৰিয়েল ফিলিং। একদম ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে, চিৰণিৰ জাকুৰে। এইটোৱে হ'ল কামপুৰ ষ্টেচনৰ অভাৰব্ৰিজ, আৰু ইয়াৰ পৰা একদম পূৰা কামপুৰ টাউনটো দেখা যায়। আৰু সেইপিনে এই নাৰিকল গছৰ সেইপিনে আছে কামপুৰ টাউন, আৰু দেখা যায়। হ'লেও এই গছকেইটাৰ কাৰণে দেখা যোৱা নাই। আৰু এইপিনে কেইটামান ঘৰ বনাই আছে, চাদ ঢালাই RCC বিল্ডিং এতিয়ালৈকে কমপ্লিট হোৱা নাই। এইটোৱে হ'ল, আৰু ইয়াৰ পৰা কামপুৰ ষ্টেচন একদম পূৰা ধুনীয়া। তো এইটোৱে আছিল অভাৰব্ৰিজ, আৰু এতিয়া অভাৰব্ৰিজৰ পৰা নামি আছোঁ। নামি দেখুৱাম পুৰণা ষ্টেচনখন, যিটো আগত আছিলে পুৰণা ষ্টেচনখন। তো ভিডিঅ'টো চাই থাকক শেষলৈকে, পুৰণা ষ্টেচনখনো দেখাম। তো নামি আছোঁ অভাৰব্ৰিজৰ পৰা। পুৰণা ষ্টেচনখন এতিয়াও আছে, ভাঙা নাই এতিয়ালৈকে। তো সেইখন দেখাম বাৰু, তো চাই থাকক ভিডিঅ'টো। এইপিনে যিটো চাইডৰ বাউণ্ডাৰী একদম পূৰা ধুনীয়া কৰি বনাই দিছে, পূৰা দামী যিটো কালাৰ আছে, দামী কালাৰ নেৰ'লাইট যিটো, একদম পূৰা ধুনীয়া লাগিছে। এইটো ডিজাইনটো বহুত ধুনীয়া দিছে।
পুৰা এইটোৱে আছিল আগৰ পুৰণা কামপুৰ ষ্টেচন, যিটো একদম 6 মাহৰ ভিতৰত একদম পুৰা ধুনীয়া বনাই দিছে বেলেগ এখন। এইটো আগৰ আছিল, বহুত আগৰ হয়, বহুত আগৰ পৰা এইটোৱে চলি আছে। এইটোৱে কামপুৰ ষ্টেচন। এইপিনে আছিল টিকেট কাউণ্টাৰ, এইটোৱেই ইমান ডাঙৰ নাছিল, একদম সৰু আছিল, ইমান ডাঙৰ নাছিল, একদম সৰু আছিল ষ্টেচনটো। এইপিনে আছিল টিকেট কাউণ্টাৰ, এই সৰুকৈ বনাই দিছিল পকাৰ। এইটোৱে আছিল আগৰ পুৰণা এইটো কামপুৰ ষ্টেচন।